নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাকৰি খবৰ। মই আজি আপোনালোকক জনাব বিচাৰিছোঁ ডিফু মেডিকেল কলেজত খালী হোৱা বিভিন্ন পদৰ বিষয়ে এখন বিজ্ঞাপন জাৰি কৰিছে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন অসমে। আৰু এই বিজ্ঞাপনখনত কি আছে মই সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। আহক আমি পোনে পোনে বিজ্ঞাপনখন চাই লওঁ। এইখন বিজ্ঞাপন আপোনালোকে দেখিছে, ইয়াত উল্লেখ কৰা অনুসৰি অনলাইনৰ জৰিয়তে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। 14 বৰ্গৰ শ্ৰেণীৰ কাৰণে যি পদ আছে এই পদকেইটাৰ কাৰণে অনলাইন আবেদন বিচাৰিছে। আৰু এইটো দিছে প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট আছাম হিলছ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট ডিফু, অৰ্থাৎ কাৰ্বি আংলঙৰ যি ডিফুত অসম হিলছ মেডিকেল কলেজ আৰু ৰিচাৰ্চ ইনষ্টিটিউট আছে তাৰ কাৰণে এই 14 বৰ্গৰ যিসমূহ পদ আছে এই পদসমূহৰ কাৰণে নিযুক্তিৰ কাৰণে এখন বিজ্ঞাপন প্ৰকাশ কৰিছে। আৰু এই নিযুক্তিৰ প্ৰক্ৰিয়া অনলাইন আবেদন গ্ৰহণ কৰিব 6 জুলাই 2019 তাৰিখৰ পৰা 21 জুলাই 2019 তাৰিখৰ মাজৰাতিলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আহক আমি পদকেইটা চাই লওঁ কি কি পদ। ইয়াত দেখিছে 1 নম্বৰ চেয়াৰ নম্বৰ হিচাপে আছে ৱাৰ্ড বয় এণ্ড ৱাৰ্ড গাৰ্ল। আৰু ইয়াৰ কাৰণে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ, অৰ্থাৎ 8ম শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। স্কেল পে দিছে 12,000 টকাৰ পৰা 37,500লৈকে। গেট পে দিছে 3,900। আৰু ইয়াত টোটেল সৰ্বমুঠ পদৰ সংখ্যা আছে 56টা। কেটেগৰী হিচাপে ৰিজাৰ্ভেশ্যন ইয়াত ভাগ কৰি দিছে, আপোনালোকে এইটো চাই ল'ব। তাৰপাছতে দিছে গ্ৰেড 4, এইটোৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ উত্তীৰ্ণ হ'লে হ'ব। স্কেল পে একেধৰণৰ দিছে। টোটেল নাম্বাৰ অফ ভেকেণ্ট ইয়াত আছে 10টা পদ। তাৰপাছতে এটেণ্ডেণ্ট দিছে, এটেণ্ডেণ্টৰটো কোৱালিফিকেশ্যন হিচাপে ক্লাছ 8 পাছে বিচাৰি দিছে। আপোনালোকৰ স্কেল পে একে থাকিব। ইয়াত পদৰ সংখ্যা আছে 9টা। তাৰপাছতে দিছে 4 নম্বৰ লেবৰেটৰী এটেণ্ডেণ্ট, ইয়াতো ক্লাছ 8 উত্তীৰ্ণ প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। স্কেল হিচাপে 12,000 টকাৰ পৰা 37,500 আৰু গেট পে 3,900 আৰু সৰ্বমুঠ পদ আছে 24টা। তাৰপাছতে 5 নম্বৰত দিছে পিয়ন, ইয়াতো ক্লাছ 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াতো একেধৰণে দিছে স্কেল অফ পে 12,000 টকাৰ পৰা 37,500। ইয়াত পদৰ সংখ্যা আছে 6টা। তাৰপাছতে 6 নম্বৰ পদ ডাক্তৰী, ইয়াতো ক্লাছ 8 পাছ উত্তীৰ্ণ এপ্লাই কৰিব পাৰিব। স্কেল অফ পে একে থাকিব। তাৰপাছতে নাম্বাৰ অফ পষ্ট 4টা আছে। তাৰপাছতে ডাক ৰুম এটেণ্ডেণ্ট, ইয়াতো ক্লাছ 8 পাছ উত্তীৰ্ণ কৰিব পাৰিব, ক্লাছ উত্তীৰ্ণ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। দৰমহা হিচাপে 12,000 টকাৰ পৰা 37,500, গেট পে 3,900, সৰ্বমুঠ পদৰ সংখ্যা 6টা। তাৰপাছত ষ্টেচাৰ বেৰিয়াৰত আপোনাৰ পদ আছে 6টা, ক্লাছ 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰপাছত চুইপাৰ এণ্ড ক্লিনাৰ 9 নম্বৰ পদটো, ইয়াতো ক্লাছ 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত পদৰ সংখ্যা 27টা। গতিকে সৰ্বমুঠ ইয়াত পদৰ সংখ্যা 148টা আছে। আৰু ইয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন কেটেগৰী যিটো দিছে, ৰিজাৰ্ভেশ্যন অফ পোষ্ট ফৰ ওমেন কেণ্ডিডেট এণ্ড পাৰ্চন উইথ ডিজিবিলিটি কেণ্ডিডেট উইল বি এজ পাৰ দ্য প্ৰিভেইলিং গভৰ্ণমেণ্ট ৰুল, অৰ্থাৎ গভৰ্ণমেণ্টৰ যি ৰুল আছে তাৰ মতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছতে বয়স হিচাপে ইম্পৰ্টেণ্ট ডেট কথাটো হৈছে বয়স 18 বছৰৰ পৰা 44 বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব। আৰু এই বয়সটো ধৰিছে 1 তাৰিখ 1 মাহ 2019 তাৰিখৰ ভিতৰত আপোনালোকৰ 18 বছৰ কম হ'ব নালাগিব আৰু 44 বছৰ বেছি হ'ব নালাগিব। তাৰপাছতে ইয়াত যিটো আপাৰ এজ লিমিট দিছে, এইটো আপোনালোকৰ যি গভৰ্ণমেণ্টৰ ৰুল আছে ডিফাইন ৰিজাৰ্ভ কেটেগৰী ইলেক্সেবল এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুলৰ মতে আপোনালোকৰ এইটো দিব। তাৰপাছতে ইয়াতে উল্লেখ কৰিছে ইণ্টাৰেষ্টেড কেণ্ডিডেট শ্বেল হেভ টু ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম এভেইলেবল এট দ্য অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আছাম, অৰ্থাৎ আপোনালোকৰ যিসকলে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে www.dme.assam.gov.in এই ৱেবছাইটৰ মাধ্যমেৰে গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব।